সন্মানীয় হাতৰ প্ৰেমী ৰাইজসকল, হাতৰ আড্ডা চেনেললৈ আপোনালোকক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। আজি আমি লৈ আহিছো কেইটামান হাতৰ আৰু প্ৰতিটো হাতৰৰ বিনিময়ত 5 ছেকেণ্ডকৈ সময় দিয়া হৈছে। সময়ৰ ভিতৰত উত্তৰ দিবলৈ যত্ন কৰিব। আজিৰ 1 নম্বৰ প্ৰশ্নটো হ'ল গণ গণ গাঠি সাগৰত পৰি আছে ময়ৰাৰ পাখি। ক'ব পাৰিবনে উত্তৰটো কি? সময় আৰম্ভ। সময় সমাপ্ত। উত্তৰটো হ'ল মাছ ধৰা জাল। এতিয়া 2 নম্বৰ প্ৰশ্ন। গছে গছে ফুৰে, পক্ষীও নহয়, পশুও নহয়, মনুষ্য কায়া নোমেৰে ভৰা। ক'ব পাৰিবনে উত্তৰটো কি? ক'ব পাৰিছেনে উত্তৰটো কি? উত্তৰটো হ'ল বান্দৰ। এতিয়া 3 নম্বৰ প্ৰশ্ন। কি চাপৰিত খেতি কৰিব নোৱাৰি? ক'ব পাৰিবনে উত্তৰটো কি? সময় আৰম্ভ। সময় সমাপ্ত। উত্তৰটো হ'ল হাত চাপৰিত। এতিয়া 4 নম্বৰ প্ৰশ্ন। কিং ৰিং পৰ্বতত চৰে, হস্তি গমনে লৰে। ক'ব পাৰিবনে উত্তৰটো কি? সময় সমাপ্ত। উত্তৰটো হ'ল মুখা। এতিয়া 5 নম্বৰ প্ৰশ্ন। কি নদীত মাছ নাই? ক'ব পাৰিবনে উত্তৰটো কি? সময় আৰম্ভ। এইটো আচলতে জিকে প্ৰশ্ন। সময় সমাপ্ত। উত্তৰটো ক'ব পাৰিছেনে? উত্তৰটো হ'ল জৰ্দান নদী। এতিয়া 6 নম্বৰ প্ৰশ্ন। এজনী কলি গাই 7খন পথাৰত ধান খায়। ক'ব পাৰিবনে উত্তৰটো কি? সময় সমাপ্ত। উত্তৰটো হ'ল কাচি। এতিয়া 7 নম্বৰ প্ৰশ্ন। এঙা 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 একেটা ডালতে 5টাকৈ টেঙা। ক'ব পাৰিবনে উত্তৰটো কি? সময় সমাপ্ত। উত্তৰটো ক'ব পাৰিছেনে? উত্তৰটো হ'ল আঙুলি। এতিয়া 8 নম্বৰ প্ৰশ্ন। এক ৰং গিলাচৰ এক ৰং পানী, তাক ক'ব পাৰিলে মুতকৈ দামী। ক'ব পাৰিবনে উত্তৰটো কি? সময় শেষ। উত্তৰটো হ'ল কণী। এতিয়া 9 নম্বৰ প্ৰশ্ন। অলপ পানীত বগলী চৰে, পানী নুকালে বগলী মৰে। ক'ব পাৰিবনে উত্তৰটো কি? সময় সমাপ্ত। উত্তৰটো হ'ল কলম। এতিয়া 10 নম্বৰ প্ৰশ্ন। চুই চা চুই চা, চুই চালে পইচা। ক'ব পাৰিবনে উত্তৰটো কি? উত্তৰটো ক'ব পাৰিছেনে? উত্তৰটো হ'ল কেৰেলুৱা। বন্ধু বান্ধৱীসকল, কেইটা প্ৰশ্ন উত্তৰ দিব পাৰিছে কমেণ্ট বক্সত নিশ্চয় জনাব আৰু ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব। এনেকুৱা সুন্দৰ সুন্দৰ ভিডিঅ' পাই থকাৰ বাবে হাতৰ আড্ডা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।